Hello guys, welcome back to my channel আৰু আজি এটা নতুন ভিডিও লৈ আহিছো সো আজিৰ ভিডিওটোত আমি শিকিম কেনেদৰে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগে সো গাইজ ভিডিওটো শেষলৈকে চাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব সো গাইজ ভিডিওটো আৰম্ভ কৰো পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ আমি এটা ওয়েবসাইট যাব লাগিব হেতু হৈছে incometax.gov.in আৰু ইয়াৰ লিংকটো ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ আপুনি ডাইৰেক্ট এই ওয়েবসাইটত যাব পাৰে ইয়াতে দুটা অপচন আছে লিংক আধাৰ উইথ পেন আৰু লিংক আধাৰ নো এবাউট your আধাৰ পেন সো গাইজ ইয়াতে আমি ক্লিক কৰিব লাগিব লিংক আধাৰ উইথ এ পেন এই অপচনটোত ক্লিক কৰাৰ লগে লগে আমাৰ অনুকলে এটা বেলেগ ইন্টাৰফেস আহিব ইন্টাৰ ফলোইং ডিটেইলছ পেন নাম্বাৰ দিব লাগিব তাৰ পিছত আধাৰ নাম্বাৰ তাৰপিছত ইয়াত আছে নেম এজ পাৰ আধাৰ আধাৰত যেনেদৰে নাম আছে এজ ইট ইজ ইয়াত দিব লাগিব মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰত এটা ওটিপি আহিব আৰু আপোনাৰ যিকোনো এটা মোবাইল নাম্বাৰ দিব পাৰে ইয়াত আছে আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ তো আধাৰ কাৰ্ডত যদি অকল ইয়াৰ থাকে তেতিয়া আপুনি তাত টিক কৰিব লাগিব আৰু যদি সম্পূৰ্ণ ডেট অফ বাৰ্থ থাকে ধৰি লওক 01/01/2000 তেনেহলে তলটো ক্লিক কৰিব লাগিব তাৰ পাছত আমি লিংক আধাৰত ক্লিক কৰিব লাগিব লিংক আধাৰত ক্লিক কৰাৰ পাছতে এটা ওটিপি আহিব 6 ডিজিট আৰু যেটো আমি মোবাইল নাম্বাৰ দিছিলো সেই নাম্বাৰতে আহিব তো আমি ইয়াতে ফিল আপ কৰি দিব লাগিব ওটিপিটো দিয়াৰ পাছতে আমি ভ্যালিডেট অপচনটোত ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ পুৰা প্ৰসেসটো কমপ্লিট হৈ যাব তাৰ পিছতে ইয়াতে আহিব এনে ধৰণৰ লিংক আধাৰ মেসেজ ওকে তো ইয়াতে আমি ওকে কৰি দিলে আমাৰ আধাৰ লিংক কৰা প্ৰসেসটো হৈ যাব এতিয়া আমাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক হৈছে নাই হেতু আমি চাবলৈ হলে লিংক আধাৰ নো এবাউট your আধাৰ পেন ইয়াত আমি ক্লিক কৰিব লাগিব ওকে গাইজ তাৰ পাছতে এনে ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে আমি পান নাম্বাৰ আৰু লগতে আধাৰ নাম্বাৰ ইয়াতে দিব লাগিব তাৰ পিছত ভিউ লিংক আধাৰ ষ্টেটাছত আমি ক্লিক কৰিলে আমি এনে ধৰে দেখা পাম ইয়াতে লিখিছে your আধাৰ পেন লিংকিং request has been sent to UDAI for verification please check the status later by clicking on Aadhaar link status link on home page so ইয়াতে লিখিছে যে আমাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ লিংকৰ ষ্টেটাসটো চাবলৈ হলে আমি পিছত ইয়াতে ক্লিক কৰিব লাগিব লিংক আধাৰ ষ্টেটাসত তেতিয়া আমি চাবলৈ পাৰিম সো গাইজ ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব লগতে ভিডিওটো শেয়াৰ লাইক কৰিবলৈ নাপাহৰিব